নমস্কাৰ ভিউৱাৰ্ছ। অসমলৈ আহি আছে পৰেশ বৰুৱা আৰু এই খবৰটো কিমান দূৰ সঠিক আৰু কিমান দূৰ সত্য মই আপোনালোকক দিম। বিগত দিনতো আমি সত্য কথাৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ আৰু এই ভিডিঅ'টো সত্য কথাৰ ওপৰত কোনে দিছে, কোনে আপডেটটো দিছে পৰেশ বৰুৱা অসমলৈ উভতি আহি আছে বুলি কোনে কৈছে মই আপোনালোকক দেখুৱাম। আৰু এটা কথা ঠিক যে তেওঁ বিশ্লেষণ কৰি তেওঁ তথ্যসমূহ ক'ৰ পৰা পাইছে সেয়াও লিখি দিছে ধুনীয়াকৈ। আহক এনে কোন সংবাদ গোষ্ঠীয়ে লিখিছে আৰু কোন সংবাদ মাধ্যমে লিখিছে আমি দেখুৱাওঁ আপোনালোকক। স্পষ্টকৈ লিখিছে যে অসমলৈ আহি আছে পৰেশ বৰুৱা আৰু পৰেশ বৰুৱা আহি ইতিমধ্যে BTADত যেনেদৰে শান্তি চুক্তি হৈছে NDABৰ সৈতে, তেনেদৰে শান্তি চুক্তি হ'ব আলফাৰ সৈতেও। আৰু বিহুৰ উপহাৰ বুলি, ৰঙালী বিহুৰ উপহাৰ বুলি উল্লেখ আছে যে চৰকাৰে ৰঙালী বিহুৰ উপহাৰ দিব অসমবাসীক। চৰকাৰে পৰেশ বৰুৱাক উভতাই আনি ৰঙালী বিহুৰ উপহাৰ স্বৰূপে দিব অসমবাসীক। আৰু এয়া কোনে লিখিছে, কোন সংবাদ মাধ্যমে লিখিছে, মই পুনৰ কৈছোঁ কোন সংবাদ মাধ্যমে লিখিছে আমি দেখুৱাই আছোঁ। আউটলুক নামৰ এটা সংবাদ মাধ্যমে এই বাতৰি, এই তথ্য প্ৰকাশ কৰিছে, মই আপোনালোকক দেখুৱাই। বন্ধুসকল, এয়া হৈছে যি আউটলুক মেগাজিন, এই মেগাজিনৰ পেজ আৰু এই পেজত লিখা আছে যে আলফা পেচ একৰ্ড লাইকলি ইন এপ্ৰিল, পৰেশ বৰুৱা ছেট ফৰ হোমকামিং আফটাৰ 40 years। সম্ভৱত 40 বছৰ পিছত পৰেশ বৰুৱা অসমলৈ উভতিব আৰু উভতি আহিব 40 বছৰ পিছত। ইয়াত লিখা আছে অন অফ পৰেশ বৰুৱা চাইল্ডহুড ফ্ৰেণ্ড হু ডিছপেয়াৰ্ড ইন এপ্ৰিল 2018। যি পৰেশ বৰুৱাৰ বাল্যকালৰ যি বন্ধু আছিলে, বাল্যবন্ধু 2018ত নিখোজ হৈছিলে আৰু সেই বন্ধুজন ইয়াত লিখা আছে ইজ ছেড টু বি এক্টিং এজ দ্য ইণ্টাৰমিডিয়েৰী বিটুইন দ্য আলফা এণ্ড দ্য চেণ্টাৰ, মানে মধ্যস্থতাকাৰী ভূমিকা পালন কৰি আছে বৰ্তমানেও। যি নিখোজ হৈছিলে পৰেশ বৰুৱাৰ যি বাল্য বন্ধু, সেই বন্ধু তেওঁ বৰ্তমান চৰকাৰ আৰু যি সংগঠন, এই আলফা সংগঠনৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি আছে আৰু তেওঁ উল্লেখ কৰিছে বুলি এই মেগাজিনে কৈছে। আৰু 40 বছৰ পিছত সম্ভৱত আলফাৰ সেনাধ্যক্ষ বা আলফাই অসমলৈ উভতিব বুলি এই যি আউটলুক নামৰ যি পেজ আছে, মেগাজিন পেজ, এই পেজে উল্লেখ কৰিছে। আপোনালোকে চাওক যে এয়া ওলাইছে সম্পূৰ্ণ ওপৰত চাওক, আউটলুক ৰঙাকৈ লিখা আছে, আউটলুক বুলি লিখা আছে। গতিকে এয়া আছিলে আউটলুকৰ। আৰু কি লিখিছে আউটলুক এই যি মেগাজিন, এই মেগাজিনে আৰু কি লিখিছে, ক'ৰ পৰা পাইছে এই তথ্য সম্পূৰ্ণ আপোনালোকক দি আছোঁ। কি লিখিছে, ভিতৰত কি লিখা আছে, আৰু কি লিখা আছে মই দেখুৱাই আছোঁ। ইতিমধ্যে ফ্ৰণ্ট পেজত লিখাটো আপোনালোকে গম পাইছে, এতিয়া ভিতৰত কি লিখা আছে আপোনালোকক তাকো দেখুৱাই আছোঁ। কিন্তু প্ৰিয় ভিউৱাৰ্ছ, তাৰ আগতে এটা কথা কৈ লৈছোঁ, মই প্ৰমাণ সহকাৰে দি আছোঁ যে মই এই তথ্যটো ক'ৰ পৰা পাইছোঁ। আৰু যদি আপুনিও এই তথ্যৰ বিষয়ে বিশেষভাৱে জানিব বিচাৰে তেতিয়াহ'লে গুগলত যাব, গৈ পেলাই আউটলুক চাৰ্চ কৰিব। আউটলুক চাৰ্চ কৰি মেগাজিনটো উলিয়াব। আউটলুক মেগাজিন য'ত লিখা আছে, এয়া লিখা আছে আউটলুক ইণ্ডিয়া মেগাজিন লেটেষ্ট নিউজ টুডে। ইয়াত মাৰিব, মৰাৰ পিছত এয়া আউটলুক যি পেজ, মেগাজিনৰ পেজ, এই পেজটো ওলালে। তাত লিখা আছে আলফা পেজ একৰ্ড লাইকলি ইন এপ্ৰিল, পৰেশ বৰুৱা ছেট ফৰ হোমকামিং আফটাৰ 40 years। সম্ভৱত পৰেশ বৰুৱা এপ্ৰিলৰ প্ৰথম ভাগত অসমলৈ উভতি আহিব। আৰু তাত আপুনি ক্লিক কৰাৰ লগে লগে আলফা পেজ একৰ্ড লাইকলি ইন এপ্ৰিল, পৰেশ বৰুৱা ছেট ফৰ হোমকামিং আফটাৰ 40 years। বাকীখিনি মই আপোনাক কৈ দিছোঁ, ইয়াত লিখা আছিলে। তাৰপিছত ইয়াত লিখা আছে দ্য ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম, আলফাৰ যি ফুল নাম, সেই নামটো ইয়াত লিখা আছে। এলচিভ কামাণ্ডাৰ, সেনাধ্যক্ষ কামাণ্ডাৰ বুলি লিখা আছে। পৰেশ বৰুৱা ইজ লাইকলি টু কাম অভাৰগ্ৰাউণ্ড এণ্ড চিং এ পেচ একৰ্ড উইথ দ্য চেণ্টাৰ ইয়াৰলি এজ এ এপ্ৰিল টু কণ্ডিশ্যনেলি এণ্ড এ ডিচাইডেড old insurgency in the northeast state. Multiple source confirm to the outlook. Multiple source to লিখা আছে যে যি লিখা আছে কোনে এই খবৰটো দিছে আৰু এই খবৰটো নিশ্চয়তা কোনে লৈছে, নিশ্চিতভাৱে কোনে কৈছে, ইয়াত লিখা আছে যে মাল্টিপুল চ'ৰ্চ। এয়া কেন্দ্ৰীয় চৰকাৰৰ এটা চ'ৰ্চ হয়,
এই কেন্দ্ৰীয় চৰকাৰৰ এই চ'ৰ্চে এই তথ্য প্ৰকাশ কৰিছে বুলি আউটলুকে কৈছে। আউটলুকেও এই মাল্টিপুল চ'ৰ্চৰ পৰা এই তথ্যটো পাইছে বুলি কৈছে। ইয়াত লিখিছে দ্য পেছ একৰ্ড কুড বি নৰেন্দ্ৰ মোদী লেড গভৰ্ণমেণ্ট বিহু গিফ্ট। শান্তি চুক্তিৰ দ্বাৰা বিহু গিফ্ট মানে শান্তি চুক্তিৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে বিহু উপহাৰ হিচাপে দিব টু আছাম এণ্ড পেচিফাই লাৰ্জ ছেকশ্যন অফ পিপুল হু আৰ protesting for over a month against the Citizenship Amendment Bill Act কা ইয়াত লিখা আছে যে শান্তি চুক্তিৰ দ্বাৰা পৰেশ বৰুৱাক আনিব, শান্তি চুক্তিৰ দ্বাৰা বিহুৰ গিফ্ট দিব বুলি ইয়াত লিখা আছে। কিন্তু বাতৰিটো পৰেশ বৰুৱাৰ ওপৰত আছিলে, সেইকাৰণে মই কৈছোঁ যে নৰেন্দ্ৰ মোদীয়ে পৰেশ বৰুৱাক উভতাই আনি অসমবাসীক বিহুৰ উপহাৰ হিচাপে দিব বুলি মই নিজে কৈছোঁ। কিন্তু ইয়াতে কাৰণ আউটলুকত এই তথ্যটো প্ৰকাশ পাইছে কাৰণে কৈছোঁ। আৰু ইয়াত লিখাও আছে যে ইয়াত লিখা আছে শান্তি চুক্তিৰ দ্বাৰা অসমবাসীক বিহুৰ উপহাৰ হিচাপে দিব। এতিয়া কি দিব? এই তথ্য প্ৰকাশ কৰিছে যে পৰেশ বৰুৱাক উভতি আহিব, হয়তো পৰেশ বৰুৱাক উভতাই আনি বিহুৰ উপহাৰ হিচাপে দিব অসমবাসীক, সেয়া হ'ব পাৰে। আৰু ইয়াৰ স্পষ্টকৈ লিখা আছে, আৰু লিখা আছে অৰ্ণৱ বৰুৱা চাইল্ডহুড ফ্ৰেণ্ড ৰেৱতী ফুকন। বাল্যকালৰ যি বন্ধু আছিলে পৰেশ বৰুৱাৰ, যি ঘনিষ্ঠ বন্ধু আছিলে ৰেৱতী ফুকন, 2018 চনত তেওঁ নিখোজ হৈছিলে। হু ডিছপেয়াৰ্ড ইন এপ্ৰিল 2018 মানে তেওঁ নিখোজ হৈছিলে 2018 এপ্ৰিলত। হি ছেড টু বি এক্টিং এজ দ্য intermediary between the Band outfit and the center. He was apparently drafted by Indian intelligence agencies to break the ice with Borua. স্পষ্টকৈ আপোনালোকে দেখা পাইছে, লিখা আছে, ধুনীয়াকৈ লিখা আছে ৰেৱতী ফুকন নিখোজ হৈছিলে। আৰু সেই নিখোজ হোৱা ৰেৱতী ফুকনেই যি মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি আছে বুলিও লিখিছে এই আউটলুক মেগাজিনটোৱে লিখিছে। আৰু কি লিখিছে আপোনালোকে চাওক, অলছ' ৰিড এমাইড আউটৰেজ অভাৰ চিটিজেনশ্বিপ বিল চিং অফ আলফাছ ৰেভিয়েল বুলি লিখা আছে। ধুনীয়াকৈ আপোনালোকে চাই আছে কি কি লিখা আছে, মই লাহেকৈ টানি আছোঁ, নিজে পঢ়ি ল'ব। যি মেগাজিন, মই আকৌ কৈছোঁ যে যি মেগাজিন আউটলুক নামৰ যি মেগাজিন হয়, এই মেগাজিনে লিখিছে, এই তথ্যটো প্ৰকাশ কৰিছে। আৰু মেগাজিনেও অন্যৰ পৰা পাইছে বুলি লিখিছে মেগাজিনে। যদি আপুনি গোটেইটো পঢ়িছে, মই টানি পেলাই চাওঁ যে মেগাজিনে ক'ৰ পৰা লিখিছিলে, মাল্টিপুল চ'ৰ্চ। মই পুনৰ এই আউটলুকৰ যি কভাৰ পেজ, বৰ্তমান এই কভাৰ পেজটো মই দেখুৱাইছোঁ। আৰু মই তথ্যটো ইয়াৰ পৰা লৈয়ে মই ভিডিঅ'টো বনাইছোঁ। যদি আপুনি ভিডিঅ'টো ইউটিউবত চাই আছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে, আমাক ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।